নমস্কাৰ সকলোকে। এয়া চাওকচোন, মই এতিয়া গোদৰেজ ব্ৰেণ্ডৰ প্ৰিমিক্স দিছোঁ আৰু ৰিফাইন দি পেলাই মই এতিয়া মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত মই এতিয়া পানী দিছোঁ, পানী দি মিলাই আছোঁ। এয়া অকণ অকণ পানী দিছোঁ, গোটেই পানীবোৰ দি দিলে আকৌ বেছি হৈ গ'লে এইবোৰ বেয়া হৈ যাবগৈ নহয়। সেয়ে মই অকণ অকণ পানী দি মিলাই আছোঁ। এয়া চাওকচোন, মই আকৌ গোদৰেজ ব্ৰেণ্ডৰ লৈছোঁ দেই। গোদৰেজ ব্ৰেণ্ডৰ ল'লে কিন্তু কেকটো খুব ফুলে। এয়া চাওকচোন, মই এতিয়া মিলাই লৈছোঁ। মিলাই এয়া সম্পূৰ্ণ হোৱাৰ পিছত মই এতিয়া এই কণ্টেইনাৰটোত ঢালি দিছোঁ। দি মই আজি আকৌ কেকটো কুকাৰত বনাম। এয়া চাওক, এয়া সম্পূৰ্ণ হৈ গ'ল। মই এতিয়া কেকটো কুকাৰত দিম। এয়া চাওক, কেকটো হোৱাৰ পিছত মই এতিয়া লেয়াৰকেইটা কাটিবলৈ আৰম্ভ কৰিছোঁ। লেয়াৰকেইটা কাটি হোৱাৰ পিছত এইটো হ'ল ফাৰ্ষ্ট লেয়াৰ। তাত মই চেনি পানী দিছোঁ। এয়া চাওকচোন, চেনি পানী দি মিলাই আছোঁ। এতিয়া মই আকৌ ইয়াত ষ্ট্ৰবেৰী ক্ৰাছ দিম। এয়া ষ্ট্ৰবেৰী ক্ৰাছ দি মই মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত ইয়াৰ ওপৰত ক্ৰীম দিম। কিছুমানে আকৌ ক্ৰীমৰ ওপৰত ষ্ট্ৰবেৰী ক্ৰাছ দিয়ে দেই। মই আকৌ এনেকৈ ক্ৰীম নিদিয়া আগতে ষ্ট্ৰবেৰী ক্ৰাছটো দি লওঁ। এইখিনিতে কওঁ দেই, কোনোবাই যদি কেক শিকিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। এনেকৈ আপোনালোকক মই ধুনীয়া ধুনীয়া কেক বনোৱা শিকাই দিম। এয়া চাওকচোন, ছেকেণ্ড লেয়াৰটোৰ ওপৰতে চেনি পানী দিলোঁ, আকৌ ষ্ট্ৰবেৰী ক্ৰাছ দিছোঁ। দি মই এতিয়া আকৌ মিলাই লৈছোঁ। এয়া চাওক, কমাৰ কাৰণে মই আকৌ অকণ দি ভালকৈ মিলাই লৈছোঁ। মিলাই হোৱাৰ পিছত মই এতিয়া আকৌ ক্ৰীম দিম। ক্ৰীম দি মই এতিয়া মিলাই ল'ম। এইটো হৈছে থাৰ্ড লেয়াৰ। তাত আকৌ চেনি পানী দিছোঁ। চেনি পানী দি মই আকৌ এতিয়া ক্ৰীম দিম। ইয়াত ওপৰত আৰু ষ্ট্ৰবেৰী ক্ৰাছ দিয়া নহয়, সেয়ে ক্ৰীমখিনি দিছোঁ। ক্ৰীম দি মই এতিয়া ভালকৈ মিলাই ল'ম। এয়া চাওক, স্পেচুলাৰ সহায়ত মই এতিয়া ক্ৰীমটো ভালকৈ মিলাই লৈছোঁ। এয়া মিলাই আছোঁ, চাওকচোন। আকৌ কওঁ দেই, কোনোবাই কেক শিকিব বিচাৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। এয়া কেকটো ফিনিচিং হৈ গ'ল। এতিয়া মই কেকটোৰ ওপৰত ডিজাইন দিম। এইটো এটা ভিনটেজ কেক হয়। এয়া চাওকচোন, ডিজাইনটোৰ ওপৰত দিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত সকলোৱে। এয়া চাওক, ওপৰটো হৈ গ'ল। মই আকৌ তলত এয়া ডিজাইনটো দিছোঁ। এতিয়া মই ডিজাইনটো দি ওপৰত এয়া ষ্টাৰ নজ্বলে সৰু সৰুকৈ ফুলবোৰ দি দিছোঁ। এয়া চাওকচোন কেনেকুৱা লাগিছে। খুব খৰধৰকৈ বনাইছোঁ কেকটো। এইটো চাওক, সকলোৱে কমেণ্ট কৰি জনাব দেই কেকটো কেনেকুৱা লাগিছে। এয়া চাওকচোন, কেকটো এয়া সম্পূৰ্ণ হ'ল আৰু এয়া কেকটো মোৰ ফাইনেল লুক। এইটো চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। আৰু কোনোবাই যদি শিকিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব দেই। বাই।